फ्रेंड्स गुड मर्निंग ऋतुमणि ब्लगলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বহু দিনৰ মূৰত এটা ভিডিঅ' দিবলৈ ওলাইছো। মানে আজি মোৰ পঞ্চামৃত খোৱা দিন। পঞ্চামৃত মানে কি সকলোৱেতো জানেই চাগে ভালদৰে। আজি হেহে ভিডিঅ'টি দিবলৈ ওলাইছো যাতে ভিডিঅ'টি সকলোৱে মানে ভিডিঅ'টিৰ জৰিয়তে মোক আশীৰ্বাদ কৰিব পাৰে আৰু এই ভিডিঅ'টি যাতে মই সযতনে সাঁচি ৰাখিব পাৰোঁ সেইভাবে দিবলৈ ওলাইছো। আৰু সকলোৱে যেন মোক আশীৰ্বাদ কৰে যাতে এইখিনি সময় সকলো ঠিকে থাকে তাৰে আশীৰ্বাদ কৰিব আৰু লগতে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই যাব। আৰু এয়া মই বহুত বেছি ব্যস্ত ৰাতিপুৱাৰ পৰা ইটো কাম কৰি আৰু এইফালেও হাজবেণ্ডক বজাৰ সমাৰ কৰি লৈ আহিলে চাহৰ লগত দিবলৈ নাস্তা এইবোৰ মই চিজিল কৰি থৈ দিছোঁ ধুনীয়াকৈ। আৰু এইফালে মায়েও কামত ব্যস্ত হৈ আছে যিহেতু দেউতা নাই ঘৰত, দেউতা এঠাইত যাবলগীয়া হ'ল সেইবাবে মায়ে সকলোখিনি কৰি আছে। আৰু এইফালে এনেদৰে সকলোবোৰ বজাৰ সমাৰ কৰি হৈ গ'ল আৰু মাছখিনি আনিলে মায়ে এনেকৈ ধুই পখালি থৈ দিলে আৰু এনেদৰে সকলোৱে কামত ব্যস্ত। আৰু এইফালে মাহঁতো আহি পালে যিহেতু পঞ্চামৃতটো মাহঁতৰ ফালৰ পৰা খোৱা হয় সেইকাৰণে মায়ে সকলোখিনি যোগাৰ কৰি লৈ আহিছে আৰু আহিয়ে ইহঁতক ঠাণ্ডা চাণ্ডা খাবলৈ দিলোঁ। আৰু অকণমান পিছত মায়ে আকৌ কামত ব্যস্ত হৈ গ'ল আৰু এইবিলাক লাড়ু মায়ে বনাই আনিছে আৰু মায়ে আহিয়ে কামত ব্যস্ত হৈ গ'ল। এয়া পায়স বনোৱাত লগাই দিছোঁ যিহেতু আমাক নিয়মখিনি কৰিবলৈ পায়স দৰকাৰ হ'ব সেইবাবে বহুত বেছি জল্দি বনোৱাত লাগি গ'ল আহিয়ে। আৰু এইফালে গোপিনী সকলো আহি বহি আছে আৰু বহুত বেছি গৰম আছিলে সিদিনাখন। এনেদৰে চোতালতে যিহেতু নামখিনি ধৰিলে আৰু এনেদৰে নিয়মখিনি কৰি ওলাইছে আৰু এনেদৰে সকলোৱে বহি আছে ধুনীয়াকৈ। আৰু এইফালে বৌহঁতে বাইদেউহঁতে এনেদৰে মিলি পাচলি কাটি আছে যিহেতু ৰান্ধনিও আহি পালে আৰু মানে বেলেগ মানে আমাৰ ঘৰৰ মানুহখিনিয়ে আৰু এনেদৰে সকলোৱে মিলি এনেদৰে কামবোৰ কৰি আছে। আৰু এয়া মায়ে লৈ আহিছে যিহেতু মাহঁতৰ ফালৰ পৰা এইবোৰ নিয়ম দিব লাগে পঞ্চামৃতত মেখেলা চাদৰ ব্লাউজ আৰু এখেতৰ কাৰণে আনাকাটা গামোচা। আৰু এইফালে মই ধুনীয়াকৈ পিন্ধি ৰেডি হৈ ল'লোঁ নিয়মখিনি কৰিবলৈ আৰু এয়া নিয়মখিনি কৰিবলৈ ধুনীয়াকৈ বস্তু সজাই লৈছে যিহেতু মানে মিঠাই চিঠাই এইবোৰ খোৱা হয়, 5টা বস্তু খোৱা হয়, 5টা মিঠাই 5টা ফল এইবোৰ আৰু সকলোৱে এনেদৰে ধুনীয়াকৈ সজাই লৈছে আৰু সকলো কামত ব্যস্ত হৈ পৰিছে।
এনেদৰে সকলোৱে আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'